কাৰিগাঁৱত বিৰছা কমাণ্ডো ফ'ৰ্চৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। উপস্থিত থাকে আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ দুৰ্গা হাজদাই। শুক্ৰবাৰ দিনা ২ বজাত কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত বিৰছা কমাণ্ডো ফ'ৰ্চ চমুকে BCFৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ দুৰ্গা হাজদাই BCFৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় তথা তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। অনুষ্ঠানখনত BCFৰ CNC তথা আদিবাসী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ আছিম হাজদা উৰ্ফে বীৰসিং মুণ্ডাৰ লগতে BCFৰ আৰু বহু কেইজন নেতা কৰ্মী উপস্থিত আছিলে বুলি BCFৰ কোকৰাঝাৰ জিলা কমাণ্ডাৰ শম্ভু হাজদাই জানিবলৈ দিয়ে।